এই চপলে ছোৱালীজনী পঠিয়াই ললো এতিয়া অৱস্থা নাইকিয়া হৈছে আৰু প্ৰফুল্ল ককাইদেউ আপুনি এইবোৰ কি কৰিছে ক'ত দৰজাৰ পিছফালে এনেকে মতা আনে এইবোৰ মাইকী এইবোৰ কি মানুহৰ নিচিনা মেকুৰী কিছুমান থৈ দিছে আৰু ছোৱালীজনী গোটেইখন অৱস্থা নাইকিয়া কৰিলে ডক্টৰক ছোৱালী ডাক্তৰে ক'লে আকৌ ছোৱালী বোলে বাচে নে নাবাচে ঠিকাত নাই মইতো সিহঁতক কৈছিলোৱেই সিহঁতি মোৰ কথা এনেকৈ অনাদৰ কৰিব বুলি মই কি জানো আৰু এতিয়া মই কি কৰিম মোৰ কথাটো নুশুনে সিহঁতি মা পাপা এইবোৰ কি হৈছে জেচমিন বাৰু আমাৰ ঘৰৰ সদস্যস্বৰূপ আছিল কিন্তু দেউতাই খেদি দিব কোৱাত মাহঁতে দৰজাৰ পিছফালে থৈ দিলে আৰু মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে জেচমিনে এনেকুৱা কেতিয়াও নকৰে নিশ্চয় জেচমিনে কোৱাটোৱেই হয় সেইজনী সঁচাকৈ মেকুৰীৰ মহাৰাণীয়ে হয় ধুন মই কেতিয়াও মিছা কথা নকওঁ সঁচাকৈ সেইজনী মেকুৰীৰ মহাৰাণী হয় তাইক মুক্তি দিবলৈ হ'লে মইতো তোমাক সকলো কথা ক'লোৱেই তাইক মুক্তি দিবলৈ হ'লে অস্থিখিনি বিচাৰি অতি শীঘ্ৰে আমি নদীত বিসৰ্জন কৰিব লাগিব নহ'লে তাই পুনৰ আহিব সেনেকে আমি এতিয়া সময় নষ্ট কৰি থাকিলে নহ'ব এই নৈৰ কাষত থকা বাবাজনৰ ওচৰৰ পৰা আহোঁগে বাবাজনে যি দিহামতে কাম কৰিবলৈ দিয়ে সেইমতে কাম কৰি যাম সিদ্ধি হৈ যাব আৰু বিউটিৰ ওচৰত কেইটামান মানুহ থাকক নহ'লে আকৌ আহি যাব পাৰে নহয় আমি কেইটামান বাবাৰ ওচৰলৈ যাওঁ ব'ল ইয়াৰ উপায় মাথো এটাই যদি আপোনালোকৰ ছোৱালী বোৱাৰী বচাবলৈ মন আছে তেতিয়াহ'লে সেই অস্থি নদীত অতি শীঘ্ৰেই বিসৰ্জন দিব লাগিব নহ'লে এই ২৪ ঘণ্টাৰ ভিতৰত আপোনালোকৰ ছোৱালী বোৱাৰীৰ মৃত্যু হ'ব কি বাবা মই আপোনাৰ চৰণত ধৰিছোঁ কিবা উপায় আছে যদি কওকচোন সেই অস্থি আমি ক'ত বিচাৰিম একো আওভাৱ পোৱা নাই আপুনি অকণমান হ'লেও আমাক কিবা অলপ হ'লেও যেন আমি বিচাৰিব পাওঁ আপোনালোকে ইমান চিন্তা নকৰিবচোন সেই মহলটো মানে মহাৰাণী য'ত আছিল আমি ততেই প্ৰথমে বিচাৰিব লাগিব সকলো আমি যাওঁ ব'লা আমি সেই অস্থি বিচাৰি উলিয়াওঁ আৰু বাবা যদি পাৰে আপুনিও ব'লক আপুনিওতো অকণমান আওভা দিব পাৰিব মইতো লগত এনেও থাকিম কিন্তু এটা কথা মনত ৰাখিবি যে অস্থি বিচাৰোঁতে সাৱধান হবি কোন সময়ত কাৰ শৰীৰত লম্ভি কেতিয়া তোৰ পৰা অস্থি কাঢ়ি লৈ যায় কোনো ঠিক নাই তাতেই সেই মহাৰাণী আত্মাই ঘূৰি ফুৰিছে কিন্তু বাবা সেই অস্থি লুকুৱাইছিল কোনে মহাৰাণী আৰু মহাৰাজৰ মৃত্যু একেদিনাখনেই হৈছিল কিন্তু মহাৰাণীৰ মৃত্যু মহাৰাজতকৈ আগত হৈছিল সেয়েহে মহাৰাজে সেই অস্থি লুকুৱাই থৈ গৈছে কাৰণ প্ৰতিশোধ ল'বলৈ কিন্তু সেই প্ৰতিশোধ আজিও মহাৰাণীৰ পূৰণ হোৱা নাই মেকুৰীৰ দাসী তুমিতো সেই সময়ত মহাৰাণীৰ সেৱিকা আছিলা তেতিয়া তুমিয়েতো ক'ব পাৰা যে সেই অস্থি কোনে লুকুৱাইছিল নাই কিন্তু মহাৰাণীৰ মৃত্যু মোৰ কাষতে হৈছিল কিন্তু মই সেই সময়ত সকলো নেওচি মনে মনে পলাই গুচি গ'লো আৰু পাছত কি হ'ল একো গম নাপাওঁ আমি এক অভিশাপত বন্দী হৈ পৰিলোঁ সেয়েহে আজিও মই মেকুৰীৰ ৰূপত বন্দী হৈ আছোঁ এতিয়া আমি সময় নষ্ট নকৰি অতি শীঘ্ৰেই সেই অস্থি বিচাৰিব লাগে আৰু তোমালোকে আলোচনা কৰি লোৱা যে অস্থি বিচাৰিবলৈ লগত কোন কোন যাব আৰু ভালদৰে চিন্তি চাবা নহ'লে বিপদ হ'ব কাৰণ তাৰ পৰা অহাটো সহজ নহয় বাবা ইয়াত থকা আমি গোটেইকেইজনহে যাম বেছি মানুহ থাকিলে ভয় নালাগে এতিয়া আমি সময় নষ্ট নকৰি অতি শীঘ্ৰেই যাব লাগে ব'লা মই এটা কথা ইয়াতে কৈ লৈছোঁ যে তাৰ পোৱাৰ মাত্ৰকে আমাৰ ৰূপ ধৰিও তোমালোকক কোনোবাই মাতিব পাৰে কিন্তু নাযাবা কেতিয়াও ভুল নাযাবা অৱশেষত আমি মহল পাই গ'লোহি এতিয়া কিন্তু চবেই সাৱধান হ'বা সঁচাই দেই অথনিৰ পৰা মহলটো চাই আছে ইমান ধুনীয়া সোণৰ বস্তুবোৰ মহাৰাজ আৰু মহাৰাণীক এনেই মৰা নাছিল এইবোৰ যেন ইমান ধুনীয়া ধুনীয়া বস্তুবোৰ দেখিয়ে মাৰিছিল এই কোঠাটোত আগতে মহাৰাণীৰ বাইক আছিল ২৪ ঘণ্টা মোৰ কিন্তু বেলেগ ভয় লাগিছে অস্থি ক'ত আছে বেগেতে বিচাৰা মোৰ যে অথনিৰ পৰা বেলেগ ভয় লাগিছে এই নতুন বোৱাৰীজনী পাল্লাত পৰি এইবোৰ কি কৰিব লগা হৈছে মই গম নাপাম হে এইবোৰ যেন তাই একদম খুচি ফুচিগে গোটেই বস্তুখিনি এতিয়া আমি একদম তাইৰ কাৰণে আজি এইবোৰ কৰিব লগা হৈছে
মা তুমি ইয়াতো বকি আছা এবাৰ ভাইটিৰ কথা চিন্তা কৰা সি বিউটিৰ কাৰণে কিমান কি কৰিছে তুমি এনেকৈ বকি নাথাকিবা হ'ব দে নবকো অস্থিৰ বেগেৰে বিচাওঁগে বল জেচমিন এইখন কাৰ পেইণ্টিং হয় ইমান ভয়ানক টাইপকে আঁকি থৈছে গোটেইজনী দেখিবলৈ ধুনীয়া হলে কি হব দেখিবলৈ ভয় লাগিছে পাই এইখন মোৰ মাৰ পেইণ্টিং কি তোমাৰ মা ইমান বিশ্ব সুন্দৰী আছিল আগতে ৰাজমহলত কি কৰিছিল তোমাৰ মায়ে মই যদি সেৱিকা হয় মোৰ মা তেতিয়া কি হব মোৰ মাও সেৱিকাই আছিল কি সেৱিকা আছিল ইমান ধুনীয়া আপিশ্বৰী নিচিনা মানুহজনী ৰাণী সেৱিকা বাবা আগতে বিয়াৰ মণ্ডপত কেইটা টেকেলি থাকে আগতে বিয়া মণ্ডপত 7টা টেকেলি থাকে কিন্তু ইয়াত নহওঁ 1 2 3 4 5 6 7 ইয়াত নহওঁ 8টা টেকেলি আছে কি 8টা তেতিয়াহ'লে ইয়াৰ ভিতৰতে এটা টেকেলি সেই আত্মাৰ অস্থি আছে তই বিকিতে তাৰ পৰা এটা টেকেলি ল ধুন তই বোলে অস্থি পালি এই বেগেতে পল এই নদীখন সেইফালে আছে বেগেতে পল আৰে মা আপুনি এইবোৰ কি ড্ৰেছ পিন্ধি আছে আৰু পাপা আৰু হেৰি কেনেকৈ গ'ল বাবা অস্থি দে বুলি কৈছো নাই আজি তোক আজি ধ্বংস কৰাটো নিশ্চিত মই যেনে তেনে নদীৰ ওচৰলৈ যাব পাৰিলেই আজি মোৰ বিউটি বাচি যাব আৰু আমি মুক্ত হ'ম আৰু আমাৰ জেচমিনো মুক্ত হৈ যাব আৰু তোৰ শাহুৰক যদি তই জীৱিত অৱস্থাত বিচাৰ তেতিয়াহ'লে অস্থি বেগেৰে দে তই অস্থি দে বুলি কৈছো অস্থি দে চোৱাই অস্থিখিনি লৈ চোৱাগে চোৱা বেগেৰে চোৱা ইয়াৰ পৰা অস্থি দে বুলি কৈছো সেইফালে দৰ্জাখন দেখিছোঁ আৰু আশে পাশে সেইখন নদী মই যেনে তেনে সেইডোখৰলৈ যাওঁ সেইডোখৰৰ পৰা মই পলাব পাৰিলে মই বাচি যাম মই অস্থিখিনি যেনে তেনে পানী ওচৰলৈ নিওঁ মিছা সকলো মিছা মোক বাবাই চব কৈ থৈছে এয়া মা কেতিয়াও হ'ব নোৱাৰে মাটো বাৰ লগত আছে বায়ো চিঞৰিলেহেঁতেন মই আহিছোঁ সি অস্থিলৈ গুচি গ'ল এতিয়া মোৰ কি হ'ব মই অতি শীঘ্ৰে তাক ৰখাবগে লাগিব অস্থি দে বুলি কৈছো তই মোৰ অস্থি এনেকে পানীত পেলাব নোৱাৰ অস্থি দে বুলি কৈছো অস্থি দে দুষ্ট মেকুৰী আজি তোৰ কাৰণে বহুতো মানুহ মেকুৰীৰ ৰূপত বন্দী হৈ আছে আজি তই মৰিলে সকলো মুক্তি হ'ব মই কোনো মেকুৰী নহয় মই মহাৰাণী হয় আৰু তই এইটো আজি মই তোক লৈ যাম দুষ্ট মেকুৰী আজি তোৰ অস্থি মই নদীত পেলাবলৈ লৈছোঁ চাহ তই মোৰ অস্থি পেলাই বহুত ডাঙৰ ভুল কৰিলি বাবাই কৈছিল বোলে মহাৰাজ আৰু মহাৰাণীক আগতে এখন ৰাজ্য আছিল মেকুৰীৰ ৰাজধানী মেকুৰীপুৰ আৰু সেই ৰাজ্যখনৰ মেকুৰী ৰাণীয়ে মহাৰাজ আৰু মহাৰাণীক মাৰি পেলাইছিল আজি সেই মেকুৰীজনীৰ মৃত্যু হ'ল যেতিয়া নিশ্চয় মহাৰাণীও মুক্তি পালে কিন্তু মহাৰাণীৰ এটা আশা এতিয়াও আছে বোলে তেওঁক এজন প্ৰেমিক লাগে তেওঁৰ আচল প্ৰেমিকজনক মই এতিয়া ক'ত বিচাৰিম আৰু এতিয়া মোৰ পিছফালে থকাজন কোন আছিল বন্ধু বান্ধৱীসকল আজি পাৰ্টটো কেনেকুৱা লাগিলে ক'ব আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু কাহিনীটো শেষ হোৱা নাই অকণমান থাকিব সেইকণ মই কাইলৈ দেখুৱাম সেইকাৰণে চাবলৈ হ'লে ছাবস্ক্ৰাইব কৰি থৈ যাব দেই আজিলৈ ইমানেই বাই বাই